হেল্ল' এভৰিৱান মেকআপ শিকিবলৈ ল'লোঁ দুদিনমান বন্ধ পাইছিলোঁ সেইকাৰণে ভাবিলোঁ কিবা এটা শিকি থওঁ আৰু শিকি লৈ মই মোৰ এই ফ্ৰেণ্ডজনীক মেকআপ কৰি দিলোঁ আৰু তাই মোক কৰি দিলে কেনেকুৱা লাগিছে জনাব দেই একদম তোক একদম নেচাৰেল লাগিছে কিন্তু কোনটো মোক তোক একদম নেচাৰেল লাগিছে মোক অকণমান বাৰু বেছি বগা বগা লাগিছে নহয়নে কিন্তু তাইক মই ধুনীয়াকৈ কৰি দিছোঁ তাই মোক ধুনীয়াকৈ কৰি দিছে আৰু আমি দুয়োগৰাকীয়ে মিলি এই যে ব্লেক কালাৰ কাপোৰ পিন্ধি আছে সেই বাইদেউগৰাকীক কৰি দিলোঁ কেনেকুৱা লাগিছে আমি প্ৰথম শিকিছোঁ আৰু প্ৰেক্টিকেলহে কৰি আছোঁ পাৰফেকশ্যন আমি দিব পৰা নাই কাৰণ কৈছোঁৱে শিকিছোঁহে শিকি জাষ্ট আজি প্ৰথম প্ৰেক্টিকেল কৰি চাইছিলোঁ আৰু এইফালে আজি আমাৰ মডেল হিচাপে আছে ঝৰ্ণা আৰু ঝৰ্ণাক এইফালে বায়ে মেকআপ কৰি আছে মনমি বায়ে আৰু মনমি বায়ে আমাক ধুনীয়াকৈ শিকাই দিলে সেই যিখিনি শিকিলোঁ সেইখিনিকে এতিয়া খুব প্ৰেক্টিচ কৰিব লাগিব আশা কৰোঁ আপোনালোকে ভৱিষ্যতে আমাৰ মেকআপবোৰ ভাল পাব আৰু কেনেকুৱা দেখিছে প্ৰথম শিকিয়ে মৰা প্ৰেক্টিকেলকেইটা জনাবলৈ নাপাহৰিব এইফালে কইনা সাজোন কাচোন কৰি ধুনীয়াকৈ ওলাই আছে এনেকৈ ওলাই থকা দেখিলে নিজৰো সাজিব কাচিব মন যায় ন কিন্তু মেকআপ এটা ইমান ইজি নহয় ব্ৰাইডেল মেকআপ এটা সম্পূৰ্ণ কৰোঁতে যেনে হ'লেও 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগে আচৰিত নহয়নে আগতে বিয়া খাবলৈ গ'লে ইমানেই চিম্পলকৈ যাওঁ নিজৰে কিবা বেয়া লাগি যায় এতিয়াৰ পৰা অন্ততঃ নিজকে সাজোন কাচোন কৰিব পাৰিম বা অন্যকো কাৰোবাক মাৰি দিব পাৰিম বুলিয়ে ভাবিছোঁ গতিকে আশীৰ্বাদ কৰিব কোনোদিনে নভবা এই কামটো যেন ভালদৰে শিকি পেলানি কামখিনি কৰিব পাৰোঁ আৰু দেই